আছে ভোট দিব লাগে। ভোট দিলেহে আপুনি আপোনাৰ মানে পাৰ্টিজন চাব পাৰিব যে কোনজনক দিম। বহুত মানে ভোটে নিদিয়ে। ভোট নিদিলে আপুনি কেনেকৈ গম পাব? ভোট নিদিলে ভোটটো আপোনাৰ এনেদৰে আপোনাৰ ভোট দিয়াৰ যিটো অধিকাৰ সেইটো বেয়া হ'ব। সেইকাৰণে এইখন কৰিব পাৰিলে ঠিক আছে। আপোনালোকে এই যে ভোটবোৰ দিব লাগে তাৰ কাৰণে এটা এৱাৰনেছ আৰু বহুত মানে ভোটটো নিদিয়ে। এতিয়া আপোনালোকে তাক ভোট দি সেইটো আপোনালোকৰ পাৰ্চনেল কথা, কিন্তু ভোটটো যে দিব লাগে তাৰ কাৰণে আমি আপোনালোকক কথা পাতিব লাগে। আৰু বেয়া নাপাওঁ যে আমাৰ এই ল'ৰা এজন আহিব, আপুনি ফোন নম্বৰ নামটো আমাক দিব যে আমি আপোনাক যে ভিজিট কৰিছোঁ পৰা আহিছিলোঁ। সেই যে ভোট যে দিব লাগে তাৰ কাৰণে এটা এৱাৰনেছ মানে কথা পাতিব লাগে। ভোট মানে ভোট নিদিয়ে। ভোট দিলে আপোনালোকে গম পাব যে কাক ভোট দিম ভাল ভোট নিদিম। তাৰ কাৰণে এইখন পঢ়িব আৰু যোনে ৰাষ্ট্ৰ নিৰ্মাণ কৰে তাক ভোট দিব পাৰিব। আমাৰো উন্নতি হ'ব, আপোনাৰো উন্নতি হ'ব। যোনে ৰাষ্ট্ৰ নিৰ্মাণ কৰে ভালদৰে কাম কৰে তাক ভোট দিব। আপুনি যাক ভোট দি ভাল পায়, যাৰ পৰা ধৰি লওক আমাৰ দেশখন উন্নত হয়, কমচে কম আমাৰ ৰাষ্ট্ৰটো উন্নত হয়, আমি চেফ থাকিব পাৰোঁ। আমাৰ সুৰক্ষিত হ'ব লাগে। ঠিক আছে, আপুনি এইখন পঢ়িব। ধন্যবাদ। আৰু আমি লোক জাগৰণ মঞ্চৰ তৰফৰ পৰা আহিছিলোঁ। এই যে ভোট দিব লাগে তাৰ কাৰণে আপোনালোকক বুজাব আহিছিলোঁ। বহুত মানে ভোট নিদিয়েতো, সেইটো কাৰণে ভোটটো দিব লাগে। ভোট দিলে ধৰি লওক আপোনাৰ অধিকাৰটো আপোনাৰ লগত থাকিব। আপুনি তাক ভোট দিব তাক নিদিব সেইটো আপোনাৰ কথা, কিন্তু যোনে দেশখন ৰাষ্ট্ৰখন নিৰ্মাণ কৰে ভালদৰে কাম কৰে তাক ভোট দিব। তেতিয়া আপোনাৰ ভৱিষ্যত সুৰক্ষিত হ'ব, আমাৰ মহিলা সুৰক্ষিত হ'ব। আপোনালোকে কাক ভোট দিয়ে সেইটো আপোনালোকৰ কথা, কিন্তু ভোট দিব এনে কাক ভোট দিয়াৰ কথা হৈছে নে ইয়াৰে যোনকি নহওক বা আপুনি তাতে হ'লে মানে আপুনি ভোটত আপোনাৰ কাক ভোট দিয়াৰ কথা হৈছে। ঠিক আছে, ধন্যবাদ। লোক জাগৰণ মঞ্চৰ তৰফৰ পৰা আহিছিলোঁ আপোনাৰ যে ভোট দিব লাগে তাৰ এৱাৰনেছৰ কাৰণে। ভোট যে দিব লাগে, ভোট মানে আপুনি কাক দিয়ে সেইটো আপোনাৰ কথা। ৰাষ্ট্ৰ নিৰ্মাণ কৰা পাৰ্টি কমচে কম ভোট দিব লাগে। আৰু এইটো কাৰণে এই কাগজখন পঢ়িব আৰু আপোনালোকৰ যি আমাৰ দেশৰ সুৰক্ষা কৰে বা যাক যিখিনি ভাল কাম কৰে তাক ভোট দিব লাগে। ভোট দিয়া এটা অধিকাৰ। বহুত মানে ভোট নিদিয়া কথা ভাবে। 100% ভোটিং হ'লে আমাৰ কাৰণে ভাল। ঠিক আছে, নমস্কাৰ বাইদেউ। আমি এই যে ভোট দিব লাগে তাৰ কাৰণে আমাৰ লোক জাগৰণ মঞ্চ অসমৰ তৰফৰ পৰা আহিছিলোঁ। ভোট মানে ভোট নিদিয়ে, ভোট দিব লাগে। ভোট দিয়াৰ কাৰণে আপোনালোকৰ ভোট দিয়াটো অধিকাৰ। বহুত মানে ভোট নিদিয়ে তাৰমানে। আৰু যোনে মানে দেশখন বা দেশৰ ল'ৰা ছোৱালী মহিলাক সা সুবিধা দিয়ে, ভালদৰে ডেভেলপ কৰে তাক ভোট দিব লাগে। আপুনি কাক ভোট দিয়ে সেইটো আপোনাৰ কথা। গম পাইছোঁ, ভালদৰে আপুনি এনে কাক ভোট দিয়ে কথা ছাৰ পৰা সুবিধা পাইছোঁ, আকৌ পাইছোঁ যোনটো সুবিধা পোৱা নাই এতিয়া আগৰ সুবিধা পাইছোঁ তাক দিম। সেইটো নাম কেনেকৈ ক'ম? নাম ক'লেতো এতিয়া হয় নে নহয়? এতিয়া ধৰক আপোনাৰ পৰা মই সুবিধা পাইছোঁ, আগত পোৱা নাই, গতিকে আপুনিয়ে পাব। আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে। ঠিক আছে, এই লোক জাগৰণ মঞ্চৰ তৰফৰ পৰা আহিছিলোঁ। আপোনালোকে মানে ভোট যে দিব লাগে তাৰ কাৰণে এটা এৱাৰনেছ মানে কেম্পেইন ভোটটো মানে বহুত মানুহ ঘূৰে বা কিবা ভোটটো যে দিব লাগে সেইটো আপোনালোকৰ নিজৰ অধিকাৰ। লিখন পঢ়িব আৰু ভোট দিব। আৰু আপোনালোকে কাক ভোট দিয়ে সেইটো আপোনালোকৰ নিজৰ মনোযোগৰ কথা। বাকী ৰাষ্ট্ৰ যোনে নিৰ্মাণ কৰে, মহিলা সুৰক্ষিত কৰে বা আমাৰ যিখিনি ভৱিষ্যত সুৰক্ষা হয় তাৰ হাতত ভোট দিয়াটো ভাল। এতিয়াই যদি আমি ভোট নিদিওঁ, নাজানো, এতিয়াই যদি আমি ৰাষ্ট্ৰ সুৰক্ষা নকৰোঁ, ভৱিষ্যতে আমাৰ কি হ'ব? আমাৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে আমি ভোট যে দিব লাগে, ভোট দিব লাগে। ভোট দিয়াৰ কাৰণে আমি এটা এৱাৰনেছ এইটো হেৰি আৰু যোনে ধৰি লওক আপোনালোকৰ মহিলাক সুৰক্ষিত কৰে, মহিলাবিলাকক ভাল সুবিধা দিয়ে, ল'ৰা ছোৱালী ভালদৰে চাব, তাক সেইটো পাৰ্টিক ভোট দিব লাগে। আপোনালোকে কাক ভোট দিব এইটো আপোনালোকে এনে কাক ভোট দিয়াৰ কথা হৈছে। ভোট দিব লাগে। ভোট দিয়াৰ কাৰণে আমাৰ এৱাৰনেছ লোক জাগৰণ মঞ্চৰ তৰফৰ পৰা আমি যে ভোট দিব লাগে। ভোট মানে ভোট নিদিয়ে। আপুনি কাক দিয়ে কাক ভোট নিদিয়ে সেইটো আপোনাৰ কথা, কিন্তু ভোট দিব লাগে এইটো নিজস্ব কথা। এতিয়া কোনোবাই বিবেক ভোট দিয়ে, কোনোবাই পাৰ্টি দিয়ে, সেইটো যি যেনেকৈ দিয়ে আৰু। কিন্তু ভোট যে দিব লাগে তাৰ কাৰণে আমি এখন গোহাৰি ওলাইছোঁ লোক জাগৰণ মঞ্চৰ তৰফৰ পৰা। আপোনালোকে ভোট দিব তাৰ কাৰণে এটা এৱাৰনেছ এইটো এটা কাগজ। আপোনাৰ নামটো এটা কৈ দিব এবাৰ। এইটো আমাৰ এটা এৱাৰনেছ কেম্পৰ মানে ভোট যে দিব লাগে। বহুত মানে ভোট নিদিয়েতো, সেইটো কাৰণে এইটো এৱাৰনেছ আৰু আপোনালোকে ভোট কাৰ্ড দিয়ে সেইটো আপোনাৰ নিজৰ কথা ভোট দিব লাগে। ৰাষ্ট্ৰৰ উন্নতি কৰা, দেশৰ উন্নতি কৰা, মহিলা সবলীকৰণ গোটেই সকলোৰে ভাল কৰিব লাগিলে ভাল পাৰ্টি এটা ভোট দিব লাগে।
নমস্কাৰ আমি এটা এই লোকজাগৰণ মঞ্চৰ তৰফৰ পৰা আহিছিলোঁ এই যে ভোট দিব লাগে ভোট দিয়াৰ কাৰণে ধৰি লওক আমি কথা বাৰ্তা পাতিব আহিছিলোঁ বহুত মানে ভোট নিদিয়ে ভোট দিব লাগে এইটো আমাৰ অধিকাৰ এতিয়া যোনে ৰাষ্ট্ৰ নিৰ্মাণ কৰে যোনে দেশ নিৰ্মাণ কৰে তাক ভোট দিব লাগে আপুনি তাক ভোট দিয়াৰ কথা নামটো ক'ব ধন্যবাদ নামটো ক'ব লাগে ভোট দিয়াৰ কাৰণে আমি মানে কাগজ দিছিলোঁ মানে লোকজাগৰণ বহুত মানে ভোট নিদিয়ে ভোট যে দিব লাগে এইটো দিব লাগে এইটো দিব লাগে ভোট দিলে আমাৰ ৰাষ্ট্ৰৰ উন্নতি হ'ব দেশ উন্নতি হ'ব তাৰ কাৰণে ভোট দিয়াৰ কাৰণে এইটো কাগজ আমি মানে এটা এৱাৰনেছ আৰু মানে আপুনি কাক ভোট দিয়ে কথা ভাবিব দিম আৰু কাৰোবাকতো দিমেই এইটো আগ দিন মই নকওঁ ভোট দিব লাগে কাৰণ ইয়াত মোৰ এনেও আপোনাৰ পাব্লিক হেল্থৰ মোৰ ফাৰ্ষ্ট লিষ্টতে নাম আছে প্ৰথম নাম মোৰে আছে গতিকে কাৰোবাক একজনক দিম আৰু আমি চাই ল'ম যে এনে কি কয় আৰু ভোট কিন্তু দিব লাগে সেইটো কাৰণে আমি ফাইনেল আৰু ধন্যবাদ অঁ বহুত মানে ভোট নিদিয়ে যে আমিতো দিয়ে আপোনালোকে কাক ভোট দিয়ে ক'ব নোৱাৰি দেখোন নিজস্ব হা নিজে ভোট দিয়ে নিজস্ব কিন্তু ভোটটো দিব লাগে কাৰণ ভোটটো বহুত মানে নিদিয়ে ভোটটো দিয়ে আমি ভোটটো দিয়া মানে ভাল বিদ্ৰোহে আমাৰ দেশৰ উন্নতি হয় ৰাষ্ট্ৰৰ উন্নতি হয় নামটো ক'ব আপোনাৰ ঠিক আছে ৰূপালী